a gold at the Asian Games. How did you do it? It's a passion. Yeah. Of course, my husband is always supporting me. And before the marriage, it was all, we are already committed, you know. That he'll allow you to box. Yes. That was the condition. Yeah. And that's amazing that you've supported it the way you have. So were you always this supportive of Mary's boxing? Seeing her patience and talent which she has, that makes me more realize that I should fully support to achieve her dreams. So she's ready to box, and I'm always ready to support her. That's amazing. So does that mean that you are very hands-on with the children? I have now 8.5 years of experience as a father, and 80% of all time with my children is with me. But that's I think it's a real champion is my husband. कहाँ सक्सेसफुल करियर, कोच भी सक्सेसफुल करियर है ही नहीं। गली गली में फुटबॉल खेलता है, आप लोग भी खेलते हैं ना, खेला। आप सुनील छेत्री बन गया, शादी किया, मेरा अर्निंग से सब कुछ मिल गया, 1 रुपया भी नहीं कमाया। ये कौन होता है लड़का? लड़की का कमाए खा के बेच सकता है। उनका ये कहना है कि उनका सक्सेसफुल करियर छोड़ के ভিডিঅ'টোত এটা ভয়ংকৰ বক্তব্য হেৰি কমে কোৱা শুনিলে। মোৰ হাজবেণ্ডে এটকা উপাৰ্জন নকৰিলে, মোৰ উপাৰ্জনৰ ওপৰতেই চলিছিল, সেইবাবে মই তালাক দিলোঁ। এই কথাবোৰ শুনি বহু মানুহৰ মাজত অস্বস্তিৰ সৃষ্টি হৈছে। 3জন পুত্ৰ আৰু এজনী কন্যা সন্তান থকাৰ পাছতো এই সিদ্ধান্ত লোৱা হ'ল বুলি কোৱা হৈছে। সেয়াও হাজবেণ্ড থকাৰ পাছত, বেলেগ কেইবাজনৰ লগত সম্পৰ্কত থকা হাজবেণ্ডে ধৰা পেলোৱাৰ পাছত আৰু আন এজনৰ লগত বিয়া হৈছে। এয়া কেৱল এজন খেলুৱৈৰ ব্যক্তিগত জীৱনৰ কথা নহয়, কাৰণ সমগ্ৰ ভাৰতৰ লাখ লাখ ছোৱালীয়ে তেওঁ খেলৰ বাবে আদৰ্শ বুলি মানিছিল আৰু ফ'ল' কৰিছিল। এতিয়ালৈকে বায়'পিকো বনোৱা হ'ল, অনুপ্ৰেৰণা হিচাপে দাঙি ধৰা হ'ল। কিন্তু এতিয়া প্ৰশ্ন উঠিছে, এই ধৰণৰ বক্তব্যই সমাজক কি শিকাইছে? প্ৰথমতে বিয়া কৰক, স্বামীৰ সহায় ত্যাগ সমৰ্থন গ্ৰহণ কৰক, সফল হোৱাৰ পাছত তোমাৰ কোনো অৱদানেই নাই বুলি আঁতৰাই দিয়ক। ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, যদি এই একেই কাণ্ড কোনো এজন পুৰুষে কৰিলেহেঁতেন বা কৰি থাকিলেহেঁতেন, তেনেহ'লে সমাজে তাক কিদৰে ব্যৱহাৰ কৰিলেহেঁতেন? তেওঁক আলোক, নিকৃষ্ট, অকৃতজ্ঞ, চোৰ, বদমাছ বুলি গালি দিয়া হ'লহেঁতেন, ৰাস্তাত অপমান কৰা হ'লহেঁতেন, চৰিত্ৰৰ ওপৰত দাগ লগোৱা হ'লহেঁতেন, গাধৰ পিঠিত উঠাই চুলি খুৰাই এলাই এঠানি কৰিলেহেঁতেন। এতিয়ালৈকে কিমান জেগাত তেওঁৰ প্ৰতিমূৰ্তি জ্বলালে হয়। কিন্তু যেতিয়া একেই কাম এগৰাকী মহিলাই কৰে, তেতিয়া সমাজ নীৰৱ হৈ থাকে কিয়? এইটো দৈত্য মাপকাঠি নহয়নে? এয়াই ন্যায় নহয়। সমাজে খেলুৱৈক সন্মান কৰিব লাগে, কিন্তু অন্ধভাৱে নহয়। আদৰ্শ মানে কেৱল পদক নহয়, আদৰ্শ মানে দায়িত্ব, মূল্যবোধ আৰু সমতা। এই প্ৰশ্নবোৰ আজি সমাজে নিজকে সোধা প্ৰয়োজন।